গাইজ আসসালামু আলাইকুম আপোনালোক কেনেকৈ আছে ভালে আছে যেন আশা কৰিছোঁ আজি মই আপোনালোকৰ নতুন সাৰপ্ৰাইজ এটা দিম এইবোৰ দাদি এইবোৰ মই সাৰপ্ৰাইজ কিবা এটা দিম কি সাৰপ্ৰাইজ দিলোঁ তুমি কৈ দিয়া আজি এখন নতুন গাড়ী MG হেক্টৰ আমাৰ ঘৰলৈ অনা হ'ল আৰু এই গাড়ীখনকে আমি সাৰপ্ৰাইজ দিবলৈ বৰ আশা কৰি আছিলোঁ অহা অকণমান দেৰি হ'ল আৰু দিনৰ মাজত আহিলে আৰু ধুনীয়াকৈ দেখাব পাৰিলোহেঁতেন এই গাড়ীখনৰ ভিতৰটো মাৰি দেখাই দিয়ে আৰু আমাৰ ভিডিঅ'টো চাই দেখিলে আহিব এইটো ভিতৰত দেখা ফ্ৰণ্ট চাইডৰ ভিতৰত দেখাই দিবা দেখালা সুজান চুলতানা এয়া চাওক আমি গাড়ী আনিলোঁ আপোনালোকক সেই ছাৰপ্ৰাইজে আমি দিলোঁ আৰু আমি গাড়ী অনাৰ পাছত আমি চকাত পানী দিওঁ এই আমি আজি গাড়ী অনাৰ খুচি তোমালোকক মই বিৰিয়ানী পোলাও বনাই খুৱাইছোঁ আজি তোমালোকে বিৰিয়ানী পোলাও খোৱা দেই পৰিয়ালটো মিলি বিৰিয়ানী ধুনীয়া হৈছে বিৰিয়ানী নিজে বনোৱা হয় নে এইটো কোনো কাৰিকৰৰ আইটেম নহয় হয়নে অঁ ভাল হৈছে এতিয়া খালে গম পাম বাকী কি টেষ্ট হৈছে নিমখ জ্বলা হৈছে নাই ঠিক আছে এয়া আমাৰ খানা ৰেডি কৰা হৈ গ'ল বিৰিয়ানীটো কেনেকৈ হৈছে কোৱা দেই আছে ন খুলি মেলি ভিতৰত স্পেচ চব আজি গাড়ী পাৰ্টি হা কি পাৰ্টি আজি গাড়ী পাৰ্টি MG হেক্টৰ পাৰ্টি আৰু বহুত লগৰ মোৰ থাকি গ'ল কিন্তু কামত আহিব পৰা নাই কালি আহিব গাড়ী ফুটিটা অকণমান বেছিকৈ খাই দিম দিয়া মোক নালাগে ধৰি দিলা হৈ যাব আৰু কিমান খাবা আপুনি মিঠাই চিঠাই খুৱাই আছে গাড়ী আহিব আৰু নোৱাৰিছোঁ খাব গাড়ীৰ লগত এটা ড্ৰাইভাৰ আহিছে তাত দৰমহা 20,000 টকা আমাৰ ডেকাই গাড়ী চলাব নাজানে নহয় ড্ৰাইভাৰটো লৈ আহিছে তাৰ ড্ৰাইভাৰটো মুখখন দেখোন বেছিমান ভাইটি তোমাৰ দৰমহা কিমান 20,000 তুমি আগত MG হেক্টৰ ক'ত চলাইছিলা কলিকতা হাই গাইজ আজি হয় নেক্সট ডে আমি ভাবিছোঁ আজি মগৰিবৰ পাছত আমি দোৱা এটা কৰাই দিওঁ নতুন বস্তু এটা ঘৰত আহিলে দোৱা কৰালে মনটো বহুত ভাল লাগে এয়া চাওক আমি ৰেডি কৰি আছোঁ জোনা ভাত খাবৰ কাৰণে যদি মোৰ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব